নমস্কাৰ বন্ধুসকল, আৰ.চি. লখিমপুৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়টো হৈছে যে মেট্ৰিক 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ আচলতে কিমান। এইটোক লৈ সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যম হওক, তাক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছিল। গতিকে এই বিতৰ্কটো মই আজি সম্পূৰ্ণৰূপে স্পষ্ট ৰূপত বুজাই দিব বিচাৰিছোঁ যে 2023 চনৰ 26 ছেপ্টেম্বৰত বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, বামুণী মৈদাম, গুৱাহাটী 21ৰ পৰা এখন নটিচ আহিছিল। ইয়াত দেখিছে আপোনালোকে, ইয়াত আছে যে নটিফিকেশ্যন ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্নড ডেট দ্য ফিজ ষ্ট্ৰাকচাৰ অফ দ্য কেণ্ডিডেট হু আৰ গোয়িং টু appear in the ensuing hslc examination 2024 is as below। যে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে এটা তথ্য পঠিওৱা হৈছে। তথ্যটো কি? পইচাৰ যোনটো ষ্ট্ৰাকচাৰ, যে ফৰ্ম ফিল আপৰ বাবদ তেওঁলোকে ক'ত কিমান টকা দিব লাগিব, তাৰ কাৰণে এইখন নটিচ পঠিওৱা হৈছে। ইয়াত আছে যে 1 নম্বৰত আছে এক্সামিনেশ্যন ফিজ। এক্সামিনেশ্যন ফিজ আচলতে কিমান আছে? 700 অনলি, মাত্ৰ 700 টকা। প্ৰেক্টিকেল এক্সামিনেশ্যন ফ্ৰী 150 টকা, 150 অনলি। ইয়াত দিছে যে প্ৰেক্টিকেলৰ ক্ষেত্ৰত আছে, কিছুমানৰ প্ৰেক্টিকেল থাকিব পাৰে, নাথাকিব পাৰে। ইয়াত যদি আছে ইফ এপ্লিকেবল, যদি প্ৰেক্টিকেল আছে তেওঁলোকে কিমান দিব লাগিব? 150 টকা দিব লাগিব। চেণ্টাৰ ফ্ৰী কিমান? 350 অনলি, কিমান? 350 টকা বুলি কৈছে। 350 টকা। ইয়াত এনুৱেল ৰিকগনিশ্যন ফ্ৰী 1000 অনলি দিছে, টু বি পেইড বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন, যে শিক্ষানুষ্ঠানৰ মুৰব্বীজনে এই 1000 টকাটো দিব লাগিব। বাকী কিমান আছে? 700 আছে, 700 লগত 300 যোগ কৰিলোঁ, 1000 হ'ল। এইফালে 150 টকা, এইফালে 50 টকা, টোটেল হ'ল 1200 টকা। ছাত্ৰ ছাত্ৰীয়ে কিমান দিব লাগিব? ফৰ্ম ফিল আপৰ বাবদ 1200 টকাহে দিব লাগিব, যিটো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট কৰি ফেচবুক হওক বা টুইটাৰত হওক তেওঁ পোষ্ট কৰি দিছে। গতিকে এইটো মই পৰৱৰ্তী ভিডিঅ'ত মই পঢ়ি দিম, ভিডিঅ'টো পিছৰ অংশত পঢ়ি দিম। এতিয়া মই কনফিউজনটো দূৰ কৰি দিলোঁ। ছাত্ৰ ছাত্ৰীয়ে কিমান দিব লাগিব ফৰ্ম ফিল আপৰ বাবদ? মাত্ৰ 1200 টকা। আৰু 1000 টকাটো কোনে দিব? শিক্ষানুষ্ঠানৰ মুৰব্বীজনে। কাক দিব? সেবাক দিব। এতিয়া মেইন কথাটো আহিলে, ফৰ্ম ফিল আপৰ 1200 টকা হৈ গ'ল, 1000 টকাটো হেৰিয়ে দিব। কিন্তু যিটো সামাজিক মাধ্যমত আছিলে বা সংবাদ মাধ্যমত 2200 টকা বুলি এটা বিতৰ্কৰ সৃষ্টি হৈছিল। গতিকে যদি আপোনালোকে এই ভিডিঅ'টো চালে, তেন্তে আপোনালোকে এই বিতৰ্কটোৰ পৰা হাত সাৰিব পাৰিল বুলি মই আশাবাদী। কিন্তু মই লগতে এইখন পঢ়ি দিব লাগিব, এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ দ্য গভ। এইটো কি হৈছে? অসম চৰকাৰৰ এখন নটিচৰ পৰা এই ইনষ্ট্ৰাকশ্যনটো দিয়া হৈছে। সেই ইনষ্ট্ৰাকশ্যনটো দিয়া হৈছে ডেট 7/11/2022, দ্য পে'মেণ্ট অফ ফিজ ইজ exempt for the candidate of provincialized and recognized venture school whose parental annual income from all source is 2 lakhs or below। যে যিসকল পিতৃ মাতৃৰ বাৰ্ষিক আয় 2 লাখ টকা বা 2 লাখকৈ তলত, 2 লাখ টকাৰ তলত, তেওঁলোকৰ কাৰণে কি কৰা হৈছে? এই ফৰ্ম ফিল আপ ফিজটো কিমান হৈছে? ৰেহাই দিয়া হৈছে বুলি ইয়াত নটিচখনত উল্লেখ আছে। সেই গতিকে who have registered in class 9 in the year 2021 and 2022, 2022 আৰু বা 2021-22 বৰ্ষত যিসকলে ক্লাছ 9তে ৰেজিষ্টাৰ কৰি থৈছিল বা ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেওঁলোকৰ কাৰণে কি হ'ব? এই ফৰ্ম ফিল আপ ফিজটো ৰেহাই হ'ব। আৰু নটিচখন মেইনলি আহিছিলে কাৰণলৈ? প্ৰভিঞ্চিয়েলাইজ স্কুল, ৰিকগনাইজ ভেঞ্চাৰ স্কুল। এতিয়া যিখিনি অসম চৰকাৰৰ অধীনত, সেৱাৰ অধীনত
স্কুল আছে অসমত বা ভেঞ্চাৰ স্কুল আছে তেওঁলোকৰ কাৰণে এই নটিচখন আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাৰ BPL কাৰ্ড আছে তেওঁলোকে এই ফৰ্ম ফিলাপৰ বাবদ এটকাও পইচা দিব নালাগে। এতিয়া মেইন 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে ফৰ্ম ফিলাপ কৰিব লাগে আৰু খুব ভালকৈ পঢ়িব লাগে। সময় এতিয়াও যথেষ্ট আছে, নোৱাৰাটো তোমালোকে ভালকৈ পঢ়া, পাৰিবই, নোৱাৰা কোনো কথা নাই। গতিকে তোমালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থবা। যদি নটিচখনৰ পৰৱৰ্তী অংশ পঢ়ি দিব লাগে মই পঢ়ি দিম, কিবা বুজি নাপালে সুধিবা, কমেণ্ট কৰি মই জনাই দিম। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে ধন্যবাদ।